দেশৰ আগশাৰীৰ বেচৰকাৰী সংস্থা হেল্পিং হেণ্ডে নগাঁৱৰ লগতে অসমৰ কেইবাখনো জিলাৰ সেৱাৰ মনোবৃত্তিৰে কাম আৰম্ভ কৰাৰ বাবে আগবাঢ়িছে। দেওবাৰে নগাঁও নুৰুল আমিন ষ্টেডিয়াম প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাৰ জৰিয়তে বেচৰকাৰী সংস্থাটোৱে সদৰি কৰিলে এই কথা। প্ৰায় এবছৰ পূৰ্বে মহাৰাষ্ট্ৰৰ কাম আৰম্ভ কৰা হেল্পিং হেণ্ডে চেৰিটেবল ফাউণ্ডেশ্যন নগাঁৱৰ লগতে অসমৰ আন কেইবাখনো জিলাত স্বাস্থ্য, শিক্ষা, বিশুদ্ধ খোৱা পানী, মহিলা সবলীকৰণকে ধৰি আন কেইবাটাও ক্ষেত্ৰত কাম কৰিব বুলি জানিবলৈ দিয়ে সংস্থাটোৰ পৰিচালন সঞ্চালক নৱনীতা কাকতি আৰু সঞ্চালক হেমেন নাথে। দেওবাৰে নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত এই বিশেষ সভাতে হেল্পিং হেণ্ড চেৰিটেবল ফাউণ্ডেশ্যন নগাঁও জিলা সমিতিখনো গঠন কৰা হয়। নমস্কাৰ, মই থেংকফুল হেল্পিং হেণ্ড ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ হেমেন নাথ। মই MCA ৰেজিষ্ট্ৰেশ্যন NGO থেংকফুল হেল্পিং হেণ্ড ফাউণ্ডেশ্যন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আৰম্ভ কৰা হৈছে। বিশেষকৈ মহাৰাষ্ট্ৰৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে আৰু এতিয়া অসমত মই আহিছোঁ। অসমখনো যাতে আমি শাৰীৰিক, মানসিক, আধ্যাত্মিক যিকোনো ফালৰ পৰা আমি আগবঢ়াই নিব পাৰোঁ, তাৰে এতিয়া আমি প্ৰচেষ্টা লৈছোঁ আৰু ইয়াত সকলোৰে সহায় আৰু সহযোগ আমি কামনা কৰিছোঁ। অসমত কেতিয়া আপোনালোকে সংস্থা গঠন কৰিছে? অসমত আমি এই আৰম্ভ কৰিছোঁহে। কেইখন জিলাত হৈছে? অসমত আমি এতিয়া প্ৰায় 4-5খন জিলাৰ আমি আৰম্ভ কৰিছোঁ। আমাৰ কাৰ্যসূচীসমূহ আমি ল'ম এতিয়া। সদস্য সংখ্যা কিমান আপোনালোকৰ ইয়াতে? আমাৰ সদস্য হয়, আমাৰ সদস্য সংখ্যা এতিয়া আমি এখন ডিষ্ট্ৰিক্টত এজনকৈ আমি লৈছোঁ আৰু তাত আমাৰ কমিটি গঠন হ'ব আৰু তাৰ পৰা নিজৰ নিজৰ কমিটিয়ে নিজৰ নিজৰ কাৰ্য বহন কৰিব। মুখ্য কাৰ্যালয় ক'ত হ'ব আপোনালোকৰ? মুখ্য কাৰ্যালয় হ'ব আমাৰ নগাঁও, পানীগাঁও চাৰিআলি। নগাঁৱৰ পৰাই পৰিচালিত হ'ব? হয় হয়। NGOৰ আপোনাৰ কি হয় যে খালি বিশুদ্ধ খোৱা পানীৰ ওপৰত কাম কৰে, কিন্তু গোটেই ৱৰ্ল্ডত, গোটেই ভাৰতত, ৱৰ্ল্ডত চবতে কৰি আছে। বিশিষ্ট মানে কোনোবা এটা ব্যক্তিগত খণ্ডতো কৰে বা কিছুমান গাঁৱতো কৰে, কিন্তু তাহাঁতৰ এটাই বস্তুৰ ওপৰতে তাহাঁতি কৰে। কিন্তু আমাৰ যিটো ফাউণ্ডেশ্যন, তাত মানে আমাৰ এতিয়া যেনেকৈ কৈ গ'ল আপোনাৰ ধৰক এডুকেশ্যন, চাইল্ড এডুকেশ্যন, প্ৰপাৰ্টি, গেমছ, আৰ্ট এণ্ড কালচাৰ, তাৰপিছতে আপোনাৰ হেল্থ বা যিমানখিনি আছে আমাৰ, আমি নেচাৰৰ ওপৰতো কাম কৰিম। হয়, গোটেইখিনি সামৰি ল'ব। কিন্তু আৰু এটা কথা দেখা গৈছে, সকলো দিশ সামৰি লৈ কাম কৰাটো সম্ভৱ হ'বনে? হ'ব, যেতিয়া আমি আগুৱাই যাম গোটেইখিনি সম্ভৱ হ'ব। আৰু আমাৰ যিখিনি বস্তু আছে ধৰকচোন, আমি চাইল্ড এডুকেশ্যনটোৰ ওপৰত আমি সাংঘাতিক ধৰণৰ গুৰুত্ব দিম। আৰু তেখেতে কৈ যোৱাৰ নিচিনাকৈ আমি যিটো বস্তু আমাৰ ধৰক এই গেমছ আৰু আৰ্ট এণ্ড কালচাৰ, যিটোৱে আমাক ভৱিষ্যত প্ৰজন্মত আমাৰ তাহাঁতেও বহুতখিনি চিন্তাধাৰাত থাকিব পাৰিব যে আমি কেনেকৈ নেচাৰ প্ৰিজাৰ্ভেশ্যন কৰিব পাৰিম, কেনেকৈ আমি দৰিদ্ৰতা দূৰ কৰিব পাৰিম। আৰু স্বাস্থ্যটো যিটো ক'লে, স্বাস্থ্যটো আপোনাৰ মেইন বস্তু, গতিকে সেইটো আমি একদম চাইল্ড এডুকেশ্যনৰ পৰা। আৰু এতিয়া সমাজত যিখিনি হৈ আছে আপোনাৰ নাৰীৰ যিটো নিৰ্যাতন চলি আছে, সেই নাৰী নিৰ্যাতনটো আমিতো অকল ছোৱালী বা নাৰীগৰাকীক আমি সজাগতা কৰিলে নহ'ব। তাৰ যিটো আমাৰ শিক্ষা আমি ল'ৰাক দিব লাগিব যে এই বস্তুটো বেয়া। গতিকে সেই বস্তুটো যদি আমি সৰুৰ পৰা আমি চাইল্ডৰ পৰা, যিটো চাইল্ড এডুকেশ্যনত এটা বস্তু সোমাই নাথাকে, তাহাঁতক বিভিন্ন ধৰণৰ তাহাঁতৰ মাজত সোমাই থাকিব। সেইটো আমাৰ নৰ্মেল যিটো এডুকেশ্যন সেইটো নহয়, ইনফৰ্মেল এডুকেশ্যন, তাত বিভিন্ন ধৰণৰ সোমাই থাকিব। গতিকে আমি চাইল্ড এডুকেশ্যনৰ ওপৰত বহুতখিনি গুৰুত্ব দিম। আপুনি চাইল্ড এডুকেশ্যনৰ কথা কৈছে, কিন্তু ইটা ভাটা হওক বিভিন্ন ইণ্ডাষ্ট্ৰিত এতিয়াও চাইল্ড লেবাৰ কিছুমান আছে, শিক্ষা নাই তাত। কিছুমান NGO তাত স্কুল খুলি আছে, এখন দেখা পোৱা যায়, সেই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব আপুনি? তেনেকুৱা ধৰণৰ আমাৰ ব্যৱস্থা লোৱা হ'ব। তেনেকুৱা ল'ৰা ছোৱালী আমি আনি পেলাই, যিহেতু আমাৰ মুখ্য হ'ল আমাৰ নৱপ্ৰজন্মক এটা সুস্থ শৰীৰ আৰু সুস্থ মনত আমাক তাহাঁতক প্ৰতিফলিত কৰা, আৰু তাহাঁতি যাতে পিছলৈ সমাজখন সুস্থ কৰিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী আমি আনি তাহাঁতক ব্যৱস্থা কৰি, পঢ়া শুনা কৰি, খেলা ধূলা কৰি আগবঢ়াব চাম। তাহাঁতক আমি সেইখিনি শ্ৰম কৰি পেলাই তাহাঁতৰ পিছৰ ভৱিষ্যতটো যাতে এটা অসুস্থ মনৰ বা অসুস্থ শৰীৰৰ নহয়, সেইখিনি ওপৰত আমি বহুত ধ্যান দিম, যথেষ্টখিনি ধ্যান দিম।